এই ভিডিঅ'টো শেষলৈকে চাই থাকিব কাৰণ এই ভিডিঅ'টোৰ শেষত আপোনালোক সকলোৰ কাৰণে এটা বহুত ধুনীয়া অফাৰ আছে। মই ভিডিঅ'টোৰ লাষ্টত বা মাজত ক'ৰবাত মই সেই অফাৰটো ডিক্লেয়াৰ কৰিম। নমস্কাৰ সকলোকে এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই যাবলৈ ওলাইছোঁ বৰপেটা নগাঁৱত নুপুৰক লগ ধৰিব। কিন্তু কোন এই নুপুৰ? নুপুৰ একচুৱেলি ল'ৰা হয়, নুপুৰ ছোৱালী নহয়। আৰু এইটো হৈছে নুপুৰ। হাই তো তাক লগ কৰিলোঁ কিবা আমাৰ এটা কাম আছিল। লগ কৰি পেলাই ভাবিলোঁ কি বাইকখন লৈ এবাৰ ওলাই যাওঁ। বহুত দিন হ'ল এইখন চলোৱা নাই। এদিন ৰাইডৰ পৰা আহি পেলাই বাইকখন থৈ দিছিলোঁ ঘৰত, তেনেকৈয়ে আছিল। চ' সেইকাৰণে বাইকখন লৈ আহিলোঁ আৰু আহি কি পালোঁ চাওক, চৰালপাৰাত যোৱা গেটটো। অলমষ্ট চৰালপাৰাই আহি পাইছোঁ, কিন্তু চৰালপাৰা আজি নাযাওঁ। চৰালপাৰা আহিম যেতিয়া মোৰ ড্ৰোনখন ভাল হৈ আহে। মোৰ ড্ৰোনখন অলমষ্ট ভাল হৈছে, কিবা অকণমান কানেকশ্যনৰ প্ৰব্লেম দেখাই আছে বুলি কৈছে তাৰ পৰা। যেতিয়া সেই প্ৰব্লেমখিনি ঠিক হৈ যাব, ড্ৰোনখন আহিব, তেতিয়া আহিম চৰালপাৰা পূৰা ভালকৈ ড্ৰোন শ্বট ল'ম। গাইজ এইখনে হৈছে মেজি ৰিজৰ্ট, যিখন এইফালে ব্ৰিজখনৰ পৰা দেখা পায়। বহুত দিনৰ পৰা দেখি আছিলোঁ ইয়াতে এইখন, কিন্তু তেনেকৈ কিন্তু অহা নাছিলোঁ। কিন্তু আজি ভাবিলে এবাৰ ট্ৰাই মাৰি চাই যাওঁ কেনেকুৱা কি কণ্ডিশ্যন। বেয়া লগা নাই ৰে, লুকটো ভালেই হৈছে, ধুনীয়া বনাইছে এইখন। এই ব্ৰিজখনৰ পৰা এইখন বহুত ধুনীয়াকৈ দেখা যায়, মানে একদম মজা লোকেশ্যন দেই। তুমি দালে দালে, তুমি পাতে পাতে, তুমি ফুল ফুল খুবা খুবা, তুমি হিতি হিত নিহালি তাপ, তুমি নয়ে নয়ে, তুমি পার পার, তুমি হলে দুর্গিয়াত হাহাকার, কিনো চাৱনিৰে কৰা চিকাৰ। তুমি দালে দালে, তুমি পাতে পাতে, তুমি ফুল ফুল খুবা খুবা। এনেকৈ একো লক্ষ্য নোহোৱাকৈ বাইকখন চলাই গৈ আছোঁ, কিন্তু কোনো ডেষ্টিনেশ্যনে নাই। আজি এনেই জাষ্ট ওলাই আহিলোঁ। সেইকাৰণে হেলমেটত কোনো মাইক কেমেৰা একো নাই। মোবাইলটো লৈ পেলাই যি পাৰোঁ এনে কৰি আছোঁ। এইবিলাক এনেই জেগা চাই ঘূৰি আছোঁ। আমাৰ অসমৰ এজন অন্যতম জনপ্ৰিয় ইউটিউবাৰ ভূষণ পাঠক। নমস্কাৰ। ভূষণদাৰ ঘৰটো এইখিনি ওচৰে পাজৰে আৰু দেই, মানে ইয়াতে মই লগ পাই গ'লোঁ, লগ পালোঁ। উৎপল বহুত বেছি ভাল লাগিলে লগ পাই। আৰু বিশেষকৈ তেওঁ আমাৰ এইফালে জব কৰিছিলে নেকি আগতে। এইখিনি কথা এতিয়ালৈকে মই চেনেলত ডিক্লেয়াৰ কৰা নাই। মই কৰিম লাহেকৈ। মই কি কৰিলোঁ আৰু কি কৰিব গৈ আছোঁ, এইখিনি বস্তু মই এতিয়ালৈকে কোৱা নাই কেতিয়াবা। অ'কে, ত' লগ পাই বহুত বেছি ভাল লাগিলে। আৰু গুৱাহাটীত গৈ নিশ্চয় লগ পাম। আৰু খুব সুন্দৰকৈ ভাল লাগিছে। বিশেষকৈ বাইকখন খুব ধুনীয়াকৈ ডিজাইন কৰিছে, তাৰমানে ধন্যবাদ। খুব ধুনীয়া অসমীয়া থিমত ডিজাইন কৰিছে, ভাল লাগিছে দেখি। যি কি নহওক আৰু ত' লগ পাই বহুত বেছি ভাল লাগিলে। মোৰো বহুত ভাল লাগিল। থেংক ইউ। আপোনালোক সকলোৰ কাৰণে এটা বহুত ধুনীয়া অফাৰ আছে। অফাৰটো হৈছে গাইজ যে এইখন বাইক যিখন মই ৰেপিং কৰাইছিলোঁ আজি কিছুদিন আগতে অল আছাম ৰাইডত যাবৰ কাৰণে, বাইকখন মই চেল কৰিব ওলাইছোঁ। চ' মই গোটেই ভালকৈ একবাৰ ৰাউণ্ড আপ এটা দি দিছোঁ বাইকখনৰ। এই বাইকখনৰ লগত আপোনালোকে গোটেই যিমান এক্সেচৰিজ আছে অৰিজিনেল গোটেইখিনি পাই যাব। এইবিলাক হেণ্ডেল বাৰটো মই আফটাৰ মাৰ্কেট হেণ্ডেল বাৰ নাকেল কাট এইবিলাক ইনষ্টল কৰা আছে অলৰেডি। ফগলেম চগলেম চব আছে। চেটেল ষ্টেটো আছে, কিন্তু খুলি থোৱা আছে। যদি কোনোবাই লয় তেতিয়াহ'লে গোটেই চেটেল ষ্টেপখিনি মই দি দিম লগত। অৰিজিনেল হেণ্ডেল বাৰ গ্লাছ, এইকেইটা KTM-ৰ গ্লাছ লগাইছিলোঁ ইয়াতে। এটা KTM-ৰ মিৰৰ আৰু অৰিজিনেল মিৰৰকেইটা আছে মোৰ লগত, সেইকেইটা পাই যাব। প্লাছ এইটো ষ্টক এক্সজষ্টটোৱে হয়, কিন্তু মোৰ লগত এক্ৰাববিক এটা আফটাৰ মাৰ্কেট এক্সজষ্টটো আছে। চ' সেইটোও মই দি দিম। প্ৰাইচটো একদম মিনিমেল প্ৰাইচ ৰাখিছোঁ, কাৰণ বাইকখন মই কোনোবা এটা মোৰ ছাবস্ক্ৰাইবাৰ বা কোনোবা ধৰক মোৰ চিনাকিৰ মাজত দিব পাৰিলে মই ভাল পাম। চ' এটা নিজৰ বস্তু নিজৰ মানুহৰ ওচৰত থাকিব। আৰু যদি ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে মই ইনষ্টাগ্ৰামৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম, তাতে মোক মেছেজ কৰিব। মই আপোনাক মোৰ হোৱাটছএপ নাম্বাৰটো শ্বেয়াৰ কৰিম, তাত মোক কণ্টেক্ট কৰি পেলাই কথা পাতি ল'লে হৈ গ'ল। চ' এইডাল আছে অৰিজিনেল হেণ্ডেল বাৰ, নাকেল গাৰ্ড, মিৰৰ, আৰু এইডাল হ'ল আফটাৰ মাৰ্কেটৰ এক্ৰাববিক, যিডাল মই দুবাৰমান ইউজ কৰি পেলাই খুলি থৈ দিয়া আছে, কাৰণ অলপ চাউণ্ডটো লাউড হয়। তো DB গিলাৰ আছে ইয়াৰ লগত। DB গিলাৰটো লগাই থ'লে চাউণ্ডটো একদম ধুনীয়া নৰ্মেল থাকে। চ' এইখিনি এক্সেচৰিজো লগত আছে। ৰ'বা আৰু এটা বস্তু আছে, সেইটো হ'ল এই JG-ৰ অৰিজিনেল হেডলাইট।
এইটো খুলি থোৱা আছে বৰ্তমান, কিন্তু এইটো যোনে ল'ব এই লাইটটো দি দিম লগত। মই লওঁতে এইটোৰ দাম আছিল এৰাউণ্ড 3500, 3500 মান আছিলে দাম। চ' এইটোও লগত দি দিম। চ' ভিডিঅ'টো ইমানখিনিয়ে আছিল, আৰু বাইকখন চেল কৰাৰ ৰিজনটো এইটোৱে যে মই শ্বিফ্ট কৰিব খুজিছোঁ এখন। গম পাইছে ন? ঠিক আছে তেনেহ'লে বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম। কেমেৰামেন হাঁহি দিবি কৰিব নালাগে, হাঁহি থাকলেই হ'ল খালি